ডিগবৈত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী। তৈলনগৰী ডিগবৈতো আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলী হৈ চলালে নিৰ্বাচনী প্ৰচাৰ। উক্ত সভাতে ভাষণ প্ৰসংগত বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ বিপুল ভোটত জয় নিশ্চিত, লগতে 14খন আসনৰ ভিতৰত 12খন আসনেই বিজেপিৰ জয়ী হোৱাৰ কথা উল্লেখ কৰি কয় যে নানা ধৰণৰ উদ্যোগ লৈছে। এই তিনিচুকীয়া ডিব্ৰুগড় এই জিলাসমূহতে প্ৰথমবাৰৰ বাবে চাহ খেতি আৰম্ভ হৈছিল, চাহ উদ্যোগ প্ৰতিষ্ঠা হৈছিল, মাৰ্ঘেৰিটাত কয়লা খনি আৰম্ভ হৈছিল আৰু ডিগবৈত শোধনাগাৰ আৰম্ভ হৈছিল। এনেধৰণে উদ্যোগিক জগতত বিশেষভাৱে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল এই ডিগবৈ অঞ্চল। সেই সময়ত ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম অন্যতম আছিল। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য বুলি ক'লে অসমৰ নাম নাহে। এইবাবে কংগ্ৰেছে 55 বছৰ কাল এই অসমক গুৰুত্ব নিদিলে, ডিগবৈ গুৰুত্ব নিদিলে। তাৰ বাবে আমি পিছ পৰি থাকিব লগা হ'ল। কিন্তু এতিয়া আৰু সেই দিন নাই। কাৰণ এতিয়া মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত যেতিয়াৰ পৰাই বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ দায়িত্ব বহন কৰিলে, নেতৃত্ব প্ৰদান কৰিলে, যোৱা 5 বছৰ 2014 পৰা 2019লৈকে যিমানখিনি উল্লেখযোগ্য পৰিৱৰ্তন সমগ্ৰ ৰাষ্ট্ৰত সম্ভৱ হ'ল। বিশেষকৈ আজি অসমৰ জনগণে তেখেতে আগবঢ়োৱা সহযোগিতাৰ বাবে আজি সাহস পাইছো আৰু আমিও উন্নয়নৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছো। এই নিষ্ঠাৰে পালন কৰিছো। আপোনালোকে জানিলে ব্ৰহ্মপুত্ৰৰ বুকুত কিমান দলং হ'ল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 বছৰ কাৰ্যকালত 3খনকৈ দলং অসমৰ ৰাইজৰ হাতত উপহাৰ দিলে। আৰু কংগ্ৰেছে 55 বছৰ শাসন কালত কেৱল 3খন দলং, তাকো 3খন দলং পাবৰ বাবে অসমৰ ৰাইজে আন্দোলন কৰিব লগা হৈছে। 3খন দলং, এখন শৰাইঘাট, এখন ভোমোৰাগুৰি, এখন জুবিকুপা। 3খন দলঙৰ বাবে দীৰ্ঘদিন অসমৰ ৰাইজে আন্দোলন কৰিব লগা হৈছিল। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ 5 বছৰ কাৰ্যকালত 3খনটো নতুন দলং আমাৰ বাবে উপহাৰ দিলেই ইয়াৰ উপৰি 5খন নতুন দলং নিৰ্মাণৰ বাবে তেখেতে আৰ্থিক অনুমোদন আগবঢ়াইছে। শক্তি 3 মিলিয়নৰ পৰা 9 মিলিয়ন টনলৈ বৃদ্ধি কৰিবৰ বাবে 23,000 কোটি টকা অনুমোদন জনালে। আৰু ইয়াৰ উপৰি আপোনালোকে শুনি ভাল পাব, এই যে বাঁহ আপোনালোকে দেখিছে, বাঁহ, এই বাঁহৰ পৰা তেল উৎপাদন কৰা প্ৰথমটো গোট নুমলীগড় ৰেফাইনেৰী চৌহদৰ মাজত 1500 কোটি টকা ব্যয় কৰি প্ৰতিষ্ঠা কৰা হ'ব। গতিকে এতিয়া আমাক কি লাগে? ফ্ৰম সদা ৰাইজ আপোনালোক বহুত জ্যেষ্ঠ ব্যক্তিসকল আছে, মই আপোনালোকক আহ্বান জনাইছো। সুৰেন ফুকন ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈ গ'ল যে শিক্ষাক আমি কেনেধৰণে অগ্ৰাধিকাৰ দিছো। এতিয়া এনেধৰণৰ উদ্যোগবিলাকত যদি চাকৰি আমাৰ পুত্ৰ কন্যাই নিযুক্তি লাভ কৰিব লগা হয়, তেতিয়াহ'লে পঢ়া শুনা কৰিব লাগিব। আৰু পঢ়া শুনা কৰাৰ বাবে মাতৃ পিতৃয়ে নিজৰ পুত্ৰ কন্যাক উদগনি দিব লাগিব। আৰু সেইবাবে অসম চৰকাৰে চাহ বাগিচাৰ পুত্ৰ কন্যাই হওক, গাঁৱৰ আমাৰ গঞা ৰাইজৰ পুত্ৰ কন্যাই হওক, দুখীয়া কোনোবা মানুহ পৰিয়াল হোৱাৰ বাবে নিজৰ পুত্ৰ কন্যাক শিক্ষা গ্ৰহণৰ পৰা বিৰত ৰাখিব, এনে ঘটনা যাতে অসমত নহয়। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো ঠাইতে প্ৰতিটো পৰিয়ালে যাতে নিজৰ পুত্ৰ কন্যাক শিক্ষাক উদগনি দিব পাৰে, তাৰ বাবে চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত আমি বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম আৰু জলপানী দিয়াৰ ব্যৱস্থা আমি হাতত। অসমৰ তথা ভাৰতবৰ্ষৰ ৰাজভঁৰালৰ ধন আত্মসাৎ কৰা দল কংগ্ৰেছৰ সম্পূৰ্ণৰূপে উৎখাত কৰিব অসমৰ পৰা অসমৰ ৰাইজে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ধন কংগ্ৰেছৰ 55 বছৰ কংগ্ৰেছৰ শাসনকালত কোনে চুৰ কৰিলে? 52 লাখ কোটি টকা ঘোটালা কাৰ দিনত সংঘটিত হৈছিল? কংগ্ৰেছ চৰকাৰ দিনত। আৰু অসমৰ বুকুতে
এতিয়া মই যদি তেখেতসকলক প্ৰশ্ন কৰোঁ 3 লাখ দুখীয়া মানুহৰ নামত আবণ্টিত ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ পইচা কোনে আত্মসাৎ কৰিলে? কংগ্ৰেছে। 4.5 লাখ ভুৱা জব কাৰ্ডৰ পইচা কোনে আত্মসাৎ কৰে? কংগ্ৰেছে। আজি 15 লাখ মানুহৰ নামত তেখেতসকলে যিবিলাক পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ চাউলৰ নামত টকা কোনে আত্মসাৎ কৰিলে? কংগ্ৰেছে। হয়নে? 9 লাখ শিশু খাদ্য আত্মসাৎ কৰি কোনে গোটেই অসমৰ ৰাজনৈতিক জগতখন কলংকিত কৰিলে? কংগ্ৰেছে। গতিকে কংগ্ৰেছ ইতিমধ্যে প্ৰকৃতাৰ্থত তেখেতসকলৰ কাৰ্যকালত যিবিলাক সংগঠিত কেলেংকাৰী এই কথাটো প্ৰমাণ কৰিছে তেখেতসকল প্ৰকৃতাৰ্থত অসমৰ ৰাজহ ভঁৰালৰ ধন আত্মসাৎ কৰা এটি দল বা ভাৰতবৰ্ষৰ ৰাজহ ভঁৰালৰ ধন আত্মসাৎ কৰা দল। গতিকে এই দলৰ লগত ৰাষ্ট্ৰীয় চৰিত্ৰ নাই, দেশভক্তি নাই। তেখেতসকলে ৰাজধৰ্ম পালন কৰিব নোৱাৰিলে তেখেতসকলৰ শাসনকালত। গতিকে কংগ্ৰেছৰ এনেধৰণৰ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৃথিৱীৰ বুকুত এই কথা প্ৰমাণ কৰিলে তেখেতে সৎ নিষ্ঠাৱান কৰ্ম উদ্যোগী কঠোৰ পৰিশ্ৰমী প্ৰধানমন্ত্ৰী আৰু নিৰ্ভীক প্ৰধানমন্ত্ৰী। কাৰণ কংগ্ৰেছে 1962 চনত যেতিয়া চীনে আক্ৰমণ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ তৰফৰ পৰা, তেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ অসমৰ লগতে সম্পূৰ্ণৰূপে দিশহাৰা হৈছিল। সেই সময়ত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী কি কৈছিল? শত্ৰুৰ হাতত আমাক গোটাই দিছিল, বাই বাই বুলি কৈছিল। কিন্তু আনপিনে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুলৱামাৰ পাছত CRP জোৱানৰ ওপৰত যেতিয়া পাকিস্তানী সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল, ইয়াৰ পুতক যিধৰণে তুলিলে 160 কিলোমিটাৰ বালাকোটত গৈ বায়ু বাহিনীয়ে যেনেধৰণে সন্ত্ৰাসবাদী শিবিৰ সম্পূৰ্ণ ভাঙি চিঙি থানবান কৰিলে, ইয়াৰ যোগেদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথা প্ৰমাণ কৰিলে হি ইজ দ্য বেষ্ট প্ৰাইম মিনিষ্টাৰ। এণ্ড তেখেতে যি নিৰ্ভীকতাৰে শত্ৰুক নিশেষ কৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মৰ্যাদা অটুট ৰাখিলে, সাৰ্বভৌমত্ব ৰক্ষা কৰিলে। গতিকে আজি বিশ্বই এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, ভাৰতবৰ্ষৰ জনগণে স্বতঃস্ফূৰ্তভাৱে এই কথা গ্ৰহণ কৰিছে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ 130 কোটি জনগণ সম্পূৰ্ণৰূপে সুৰক্ষিত। ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ ৰিপৰ্ট 7S নিউজ।